আজি মই আপোনালোকৰ বাবে লৈ আনিছোঁ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ আবেদন পত্ৰ কেনেকৈ পূৰণ কৰিব লাগে। গতিকে এইখন হৈছে আপোনালোকৰ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ এপ্লিকেশ্যন ফৰ্ম। এইখন হৈছে তাৰ জেৰক্স কপি, মই এখন উলিয়াই লৈছোঁ। তাৰে ওপৰত মই আপোনালোকক লিখি পেলাই দেখাম যে ক'ত কেনেকৈ আপোনালোকে পূৰণ কৰিব। কাৰণ এইখন যদি এবাৰ ভুল হয় তেতিয়াহ'লে আপোনালোকে না ইয়াৰ ওপৰত কিবা ডাঙৰ কাৰেকশ্যন কৰিব পাৰে, সৰু সুৰা কাৰেকশ্যন আপোনালোকে কৰিব পাৰে, কিন্তু ডাঙৰকৈ আপোনালোকে যদি কিবা ভুল কৰি দিয়ে তেতিয়াহ'লে ইয়াৰ কাৰেকশ্যন নহয় বা আপোনালোকৰ ৰিজেক্ট হোৱাৰ চান্স আছে। গতিকে আপোনালোকে কেনেদৰে, মই ইয়াত দেখাই দিম, আপোনালোকে লিখি দেখাই দিম যে আপোনালোকে কেনেধৰণে কি বস্তু আপোনালোকে ইয়াতে পূৰণ কৰিব। তো ইয়াতে চাব পাৰে, ইয়াতে লিখা আছে আবেদন পত্ৰ মানে এপ্লিকেশ্যন ফৰ্ম। ইয়াতে ক্ৰমিক নম্বৰ এটা দিয়া আছে, যেনেকুৱা এইখন NLB/MAD/40 নম্বৰ GP বুলি লিখা আছে। আৰু কাৰোবাৰ যদি আপোনালোকৰ তেনেকুৱা ধৰণৰ ক্ৰমিক নম্বৰ লিখা নাই তেতিয়াহ'লে আপোনালোকে ক্ৰমিক নম্বৰবিলাক তাতে আপোনালোকে পূৰণ কৰিব পাৰিব। আপোনালোকক তাৰ পৰা প্ৰভাইড কৰা হ'ব এই ক্ৰমিক নম্বৰ, যোনটো গ্ৰাম পঞ্চায়তৰ পৰা আপোনালোকে হেৰি কৰিছে তাৰ যোনখন ডিষ্ট্ৰিক্টৰ হয় তেনেদৰে আপোনালোকৰ সেইটো লিখা থাকিব। ঠিক আছে, মেক্সিমাম লিখাই থাকিব। গতিকে এইটো টেনশ্যন ল'ব নালাগে আপোনালোকে। তাৰপাছত আপোনালোকে চাব পাৰে 1 নম্বৰ হৈছে আত্মসহায়ক গোটৰ সদস্যাৰ নাম, নেম অফ দ্য SHG মেম্বাৰ। গতিকে আত্মসহায়ক গোটৰ সদস্য যাৰ বাবে আপোনালোকে ফৰ্মখন পাইছে, সেই ফৰ্মখনৰ যাৰ কাৰণে পূৰণ কৰিব ওলাইছে তেওঁৰ নামটো লিখিব। যেনেকুৱা ধৰি লওক মই মোৰ নামটো লিখি দেখাই দিছোঁ ইয়াতে। আৰু আপোনালোকে এটা কথা মনত ৰাখিব যে এইখন যেতিয়া পূৰণ কৰিব আপোনালোকে সৰু মানে কেপিটেল লেটাৰত লিখিবলৈ ট্ৰাই কৰিব। কেপিটেল লেটাৰত লিখিব, স্মল লেটাৰত আপোনালোকে নিলিখিব। কাৰণ স্মল লেটাৰত লিখিলে কি হয়, আখৰৰ কাৰণে কেতিয়াবা চিনি নোপোৱা হৈ থাকে, গতিকে ভুল হোৱাৰ চান্সেছ থাকে। গতিকে আপোনালোকে যেতিয়া লিখিব আপোনালোকে কেপিটেল লেটাৰত লিখিবলৈ ট্ৰাই কৰিব। এতিয়া মই কেপিটেল লেটাৰত লিখিছোঁ। ঠিক আছে, মই এনেকৈ নামটো লিখিছোঁ। তাৰপাছত আপোনালোকৰ আছে 2 নম্বৰ আত্মসহায়ক গোটৰ নাম। এতিয়া আপোনালোকে আত্মসহায়ক গোটটোৰ নামটো লিখিব, আপোনালোকে যোনটো আত্মসহায়ক গোটৰ আণ্ডাৰত আছে। যিহেতু মই আপোনালোকক দেখাই দিছোঁ গতিকে মই এটি ৰেণ্ডম নাম এটা আপোনালোকক লিখি দেখাইছোঁ। আপোনালোকে নিজৰ আত্মসহায়ক গোটৰ নাম লিখিব। ঠিক আছে, ইয়াৰ পাছত আপোনালোকৰ লিখা আছে 3 নম্বৰ হৈছে আত্মসহায়ক গোটৰ MIS কোড। গতিকে লোকেছ যেতিয়া এপত আপোনালোকে ৰেজিষ্টাৰ কৰিব আপোনালোকৰ গোটটো, তেতিয়া আপোনালোকে এটা MIS কোড, প্ৰতিটো গোটৰ আণ্ডাৰত এটা MIS কোড পাব। সেই MIS কোডটো আপোনালোকে ইয়াতে ফিল-আপ কৰি দিব। যেনেকুৱা মই ইয়াতে এটা এনেই নাম্বাৰ এটা আপোনালোকে লিখি দেখাইছোঁ, এনেকুৱা ধৰণৰ আপোনালোকে নাম্বাৰটো লিখিব। তাৰ পাছত আছে আপোনালোকৰ 4 নম্বৰ মোবাইল নাম্বাৰ। মোবাইল নাম্বাৰ আপোনালোকে যিগৰাকী আত্মসহায়ক গোটৰ সদস্যাৰ বাবে মানে ফৰ্মখন ফিল-আপ কৰিছে তেওঁৰ ভেলিড নাম্বাৰ এটা, যোনটো নাম্বাৰ আপোনাৰ আধাৰ কাৰ্ডৰ লগত সংযোগ হৈ আছে, তেনেকুৱা ধৰণৰ নাম্বাৰ এটা আপোনালোকৰ মানে চলি থকা নম্বৰ এটা আপোনালোকে লিখিব। যেনেকুৱা ধৰি লওক মই ইয়াতে এনেই আপোনালোকক লিখি দেখাইছোঁ আৰু ধৰি লওক 1 2 3 4 এনেকুৱাকৈ এনেকুৱা ধৰণত আপোনাৰ এটা নাম্বাৰ লিখি দেখাইছোঁ আৰু এনেকৈ আপোনালোকে লিখি ল'ব। তাৰপাছত 6 নম্বৰত আপোনালোকৰ 5 নম্বৰত আছে জাতি মানে কাষ্ট। আপোনালোকে কোনটো জাতিৰ হয়, সাধাৰণ, অন্যান্য পিছপৰা শ্ৰেণী, অনুসূচিত জনজাতি, অনুসূচিত জাতি, যেনে জেনেৰেল, OBC, ST, SC কোনটোৰ হয় আপোনালোক। যদি আপোনাৰ জেনেৰেল হয় জেনেৰেলত টিক মাৰ্ক কৰিব, যদি OBC হয় OBC টিক কৰিব, ST হ'লে ST আৰু SC হ'লে SCত আপোনালোকে টিক মাৰ্ক কৰিব। এতিয়া তাৰ পাছত হৈছে আপোনাৰ আবেদনকাৰী মৰাণ বা মটক জনগোষ্ঠীৰ অন্তৰ্ভুক্ত হয় নেকি। যদি মৰাণ বা মটক জনগোষ্ঠীৰ অন্তৰ্ভুক্ত হয় তেতিয়াহ'লে হয়ত চিন কৰিব, আৰু যদি আপোনালোক নহয় তেতিয়াহ'লে আপোনালোকে কি কৰিব, নহয়। তাৰপাছত চাওক 7 নম্বৰ হৈছে আবেদনকাৰী চাহ জনগোষ্ঠীৰ অন্তৰ্ভুক্ত নেকি। যদি অন্তৰ্ভুক্ত হয় তেতিয়া হয়ত দিব, আৰু যদি নহয় তেতিয়াহ'লে নহয় চিন দিব এনেকৈ। নেক্সট আছে আপোনাৰ 8 নম্বৰ ছেভিংছ বেংক একাউণ্টৰ নম্বৰ। এতিয়া ছেভিংছ বেংক একাউণ্ট কোনটো দিব আপোনালোকৰ, যোনটো বেংক একাউণ্ট এতিয়া চলি আছে আৰু যোনটো বেংক একাউণ্টত আপোনাৰ আধাৰ কাৰ্ড লিংক হৈ আছে। ঠিক আছে, সেনেকুৱা এটা বেংকৰ নাম্বাৰ আপোনালোকে ইয়াতে লিখি দিব। ইয়াতে বেংকৰ নাম্বাৰ এটা, একাউণ্ট নাম্বাৰটো আপোনালোকে লিখি দিব।
তাৰপাছত আছে বেংকৰ নাম এই একাউণ্ট নাম্বাৰটো যোনটো আপোনাৰ ধৰি লওক এটা এনেকুৱা ধৰণৰ নাম্বাৰ এটা এই একাউণ্ট নাম্বাৰটো যোনটো আছে কোনটো বেংকৰ হয় সেই বেংকটো লিখিব ধৰি লওক কাৰোবাৰ ষ্টেট বেংক হ'ব পাৰে গতিকে ষ্টেট বেংক অফ ইণ্ডিয়া আপোনালোকে এনেকৈ লিখিব বা আপোনালোকৰ কাৰোবাৰ চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া হ'ব পাৰে যিকোনো আপোনালোকৰ বেংক হ'লে আপোনালোকে এনেকৈ কেপিটেল লেটাৰত এনেকৈ লিখিব ডাঙৰ হাতত তাৰপাছত আছে শাখাৰ নম্বৰ এই যোনটো একাউণ্ট নম্বৰ দিছে সেইটো যোন বেংকৰ আছে যোনটো ব্ৰাঞ্চ আছে যোনটো ব্ৰাঞ্চৰ আপোনালোকে সেই কৰিছে সেইটো ব্ৰাঞ্চৰ নাম লিখিব যাৰ যি মানে ব্ৰাঞ্চৰ নাম সেইটো সেনেকৈ লিখি দিব ধৰি লওক মই নলবাৰীৰ পৰা নলবাৰী বুলি লিখিছোঁ ঠিক আছে ব্ৰাঞ্চ গতিকে তাৰপাছত এই IFSC কোডটো লিখিব IFSC কোড যেনেকুৱা মানে আপোনালোকৰ এনেকুৱা IFSC কোড বুলি এটা লিখা থাকে নহয় সেই কোডটো আপোনালোকে ইয়াতে লিখি দিব এটা এই একাউণ্ট বেংকটো বা এই একাউণ্টটোৰ যোনটো মানে আপোনাৰ IFSC কোড থাকে আপোনালোকৰ পাছবুকটোত চালে আপোনালোকে গম পাই যাব এই IFSC কোডটো তাৰপাছত আছে গাঁও আপোনালোকৰ যোনখন গাঁৱৰ পৰা আপোনালোকে বিলং কৰে যাৰ যি গাঁৱৰ নাম ধৰি লওক যেনেকুৱা ধৰণৰ আৰু আপোনাৰ গাঁৱৰ নাম হ'ব পাৰে তেনেকুৱা ধৰণৰ আপোনালোকে গাঁৱৰ নামটো লিখি দিব ধৰি লওক আপোনাৰ ধৰি লওক মই এনেই এটা নাম দিছোঁ বতাহকুছি যেনেকুৱা ধৰণৰ আপোনালোকৰ নাম হয় এইটো আপোনালোকে কেপিটেল লেটাৰত তেনেকৈ লিখিব ঠিক আছে তাৰপাছত আপোনালোকে এনেকৈ ফল্ড কৰি আপোনালোকে দেখিব ছেকেণ্ড পেজত আমাৰ ফাৰ্ষ্ট এইটো হৈছে আপোনাৰ গাঁও পঞ্চায়ত বা গাঁও পৰিষদ উন্নয়ন সমিতি এই নামটো গাঁও পৰিষদ গতিকে গাঁৱৰ হয় যদি আপোনালোকে গাঁও পঞ্চায়তৰ নামটো লিখিব ইয়াতে গাঁও পঞ্চায়ত যোনটো ধৰি লওক তেনেকৈ যি হয় আপোনালোকে এনেকৈ লিখিব ঠিক আছে আপোনালোকৰ গাঁও পঞ্চায়তৰ নামটো লিখিব নেক্সট আছে আপোনাৰ ব্লকৰ নাম উন্নয়ন খণ্ডৰ নাম গতিকে ব্লকৰ নামটো আপোনালোকে এনেকৈ লিখি দিব ইয়াতে ধৰি লওক আমাৰ ব্লকৰ নাম হৈছে এইটো ঠিক আছে আপোনালোকে এনেকুৱা ধৰণত আপোনালোকৰ নিজৰটো লিখি দিব তাৰপাছত আছে আপোনাৰ জিলাৰ নাম আপোনালোকে এনেকৈ লিখিব মই নলবাৰীৰ পৰা বিলং কৰোঁ গতিকে মই নলবাৰী লিখিছোঁ আপোনালোকে য'ৰ পৰা হয় যোনখন জিলাৰ পৰা হয় তেনেকৈ জিলাৰ নামটো লিখি দিব তাৰপাছত আপোনাৰ আছে 16 নম্বৰ হৈছে বিধানসভাৰ সমষ্টিৰ নাম শেহতীয়া সমষ্টি পুনৰ নিৰ্ধাৰণ আয়োগৰ আবেদন অনুসৰি আগতে আপোনালোকে গম পাই চাগে আপোনাৰ বিধানসভাৰ সমষ্টিসমূহ চেঞ্জ হৈছে গতিকে সেই চেঞ্জ হোৱাৰ পাছত যিটো আপোনালোকৰ সমষ্টি হ'ব সেই সমষ্টিটোৰ নাম ইয়াতে লিখিব পূৰ্বৰ যোনটো আছিলে সেইটো নিলিখিব আগৰটো নিলিখিব তাৰপাছত আপোনাৰ আছে খ নম্বৰ ফটোযুক্ত ভোটাৰ পৰিচয় পত্ৰ নং এতিয়া আপোনাৰ যোনটো ভোটাৰ আইডিৰ আপোনালোকে ID নাম্বাৰটো লিখি দিব ইয়াতে আপোনাৰ যাৰ বাবে আপোনালোকে এই ফৰ্মখন ফিল আপ কৰিছে তেওঁ লিখিব তাৰপাছত আছে ভোট গ্ৰহণ কেন্দ্ৰৰ নাম ইয়াতে আপোনালোকে ভোট গ্ৰহণ কেন্দ্ৰ আপোনালোকৰ য'ত ভোট দান কৰে সেই কেন্দ্ৰটোৰ নাম ইয়াতে লিখি দিব ঠিক আছে কেপিটেল লেটাৰত লিখিব কেপিটেল লেটাৰত লিখিব ঠিক আছে কেপিটেল লেটাৰত লিখিব তাৰপাছত আপোনাৰ আছে ভোট গ্ৰহণ কেন্দ্ৰ নং এতিয়া ভোট গ্ৰহণ কেন্দ্ৰ যোনটো আপোনালোকে নাম লিখিছে সেই কেন্দ্ৰটোৰ এটা নম্বৰো থাকিব সেই নাম্বাৰটো আপোনালোকে ধৰি লওক আপোনাৰ 163 ধৰি লওক সেই নাম্বাৰটো আপোনালোকে এনেকৈ লিখি দিব ঠিক আছে তাৰপাছত আছে আপোনালোকৰ সন্তানৰ সংখ্যা যদি প্ৰযোজ্য এতিয়া সন্তানৰ সংখ্যা যদি প্ৰযোজ্য বুলি কিয় কৈছে ধৰি লওক কোনোবা বিয়া নোহোৱা কোনোবা ছোৱালীও থাকিব পাৰে গোটত গতিকে সেই সদস্যৰ কাৰণে তেওঁলোকৰ কাৰণে এইটো নিলিখিলেও কথা নাই এনে বুলি লিখিলে হ'ব আৰু যদি আপোনালোকৰ 2 আছে 3 আছে 4 আছে 5 আছে 6 আছে যি আছে লিখিব ধৰি লওক কাৰোবাৰ 2টা আছে 2 লিখিছে আৰু যদি একো নাই বিয়া হোৱা নাই তেতিয়াহ'লে বা বাচ্চা হোৱা নাই বিয়া হৈছে বাট নতুনকৈ বিয়া হৈছে বাচ্চা হোৱা নাই দেন এনে বুলি লিখিলে হ'ব নেক্সট আছে বিদ্যালয়লৈ যোৱা 3 পৰা 14 বছৰ বয়সৰ কন্যা সন্তানৰ সংখ্যা যদি প্ৰযোজ্য হয় যদি আপোনালোকৰ ইয়াতে এনে লিখিছে দেন ইয়াতে এনে হ'ব আৰু যদি আপোনালোকৰ 3 পৰা 14 বছৰ বয়সৰ যদি ছোৱালী কোনোবা আছে সেই ছোৱালী সন্তানক আপোনালোকে বিদ্যালয়লৈ পঠাইছে নে পঠোৱা নাই সেই যদি পঠাইছে তেতিয়াহ'লে আপোনালোকে কন্যা সন্তান যদি আপোনালোকৰ এটা আছে 2টা আছে যদি আছে সেই নাম্বাৰটো আপোনালোকে কিমানজনী আছে সেইটো লিখিব
নাই যদি এনে বুলি লিখিব। তাৰপাছত বিদ্যালয়ত কন্যা সন্তান নামভৰ্তি কৰোৱা হৈছে নে নাই যদি প্ৰযোজ্য। যদি আপোনালোকৰ সেই কন্যাগৰাকীক আপোনাৰ ছোৱালীগৰাকীক যদি বিদ্যালয়ত নামভৰ্তি কৰাইছে দেন নামভৰ্তি কৰাইছে যদি কৰোৱা বুলি হয় বুলি লিখিব, আৰু কৰোৱা নাই যদি নহয় বুলি লিখিব। তাৰপাছত আছে বিদ্যালয়ত কন্যা সন্তানৰ ঠিক আছে। তাৰপাছত আছে আপোনালোকৰ অমৃত বৃক্ষ আন্দোলন ৰোপণ কৰা গছপুলিকেইটা জীয়াই আছেনে আৰু ডাঙৰ হৈছেনে। যদি আপোনালোকৰ যে সেই অমৃত বৃক্ষ যে আপোনালোকে গছপুলিটো ৰুইছিলে, সেই গছপুলিটো আপোনালোকৰ এতিয়াও আছেনে নাই সেইটো কথা সুধিছে। যদি আপোনালোকৰ আছে তেতিয়াহ'লে আপোনালোকে হয় দিব, আৰু যদি নাই নহয় দিব। আৰু যদি নাই তেতিয়াহ'লে যদি নহয় হয় তেতিয়াহ'লে যদি নহয় সেই ঠাইত নতুন গছপুলি ৰোপণ কৰা হৈছে নে হোৱা নাই। যদি আপোনালোকৰ মৰহি গৈছে তেতিয়াহ'লে সেই মৰহি যোৱাৰ জেগাত আপোনালোকে আৰু নতুনকৈ এটা গছপুলি ৰুইছে নে নাই ৰোৱা নাই সেইটো আপোনালোকে লিখিব। যদি ৰুইছে তেতিয়াহ'লে হয় দিব, আৰু যদি ৰোৱা নাই তেতিয়াহ'লে আপোনালোকে নহয় দিব। ঠিক আছে। আৰু যদি আপোনালোকে অলৰেডি সেইটো জীয়াই আছে তেতিয়াহ'লে হয়তে দিব, ইয়াতে আৰু দৰকাৰ নাই দিয়াৰ। 21 চনৰ আগতে লোৱা মাইক্ৰ' ফাইনেন্স ঋণৰ বাহিৰে আত্মসহায়ক গোট, গ্ৰাম্য সংগঠন, মণ্ডল পৰ্যায়ৰ সংগঠনৰ বেংক সংগঠন বা বেংক বা আন কোনো বিত্তীয় প্ৰতিষ্ঠানৰ লোৱা যিকোনো ঋণ পৰিশোধ কৰা হোৱা নাই নেকি। যদি আপোনালোকে আগতে কিবা VOCL বা কোনোবা বেংকৰ পৰা বা মাইক্ৰ' ফাইনেন্সৰ পৰা যদি আপোনালোকে ঋণ লৈ থৈ দিছে 21ৰ পিছত যদি কিবা লৈছে আৰু যদি সেই ঋণটো পৰিশোধ কৰা হোৱা নাই এতিয়ালৈকে, তেতিয়াহ'লে আপোনালোকে ইয়াতে যদি হয় তেতিয়াহ'লে হয় চিন দিব, আৰু যদি নহয় নহয় চিন দিব। তেনেকৈ আপোনালোকে কিন্তু এটা কাম কৰিব, এই কথাটো আপোনালোকে এইটোত হয় নহয় এইটো আপোনালোকে শুদ্ধকৈ লিখিব। যদি আপোনালোকে কিবা কাৰণত এইটো ভুল প্ৰমাণিত হয় যে আপোনালোকে ধৰি লওক ঋণ লৈছে পৰিশোধ কৰা হোৱা নাই এতিয়ালৈকে, কিন্তু আপোনালোকে নহয় চিন দিছে, তেতিয়াহ'লে আপোনালোকৰ ৰিজেক্ট হোৱাৰ চান্সেছ আছে। কাৰণ আজিকালি চব লিংক হৈ থাকে, আপোনালোকৰ তথ্যটো ওলাই যাব। তাৰপাছত আপোনালোকৰ আছে পুঁজিৰ দ্বাৰা গ্ৰহণ কৰিবলগীয়া অৰ্থনৈতিক কাৰ্যকলাপ। আপোনালোকে কি ইকনমি এক্টিভিটি ফাণ্ডটো যে 10,000ৰ যোনটো ফাণ্ড ল'ব সেইটোৰ কাৰণে কি আপোনালোকে ইকনমি এক্টিভিটি কৰিব লাগিব। গ শাখাত আপোনালোকে যি কৰিব বিচাৰে, আপোনালোকে ধৰি লওক ফিচাৰী কৰিব, গটাৰী কৰিব, যি কৰিব বিচাৰিছে তাৰে ওপৰত আপোনালোকে কি কৰিব ইয়াতে লিখি দিব। ধৰি লওক আমি দিব বিচাৰোঁ গটাৰী, গতিকে আপোনালোকে ছাগলী পালন কৰি আছে বা কৰিব বিচাৰিছে, গতিকে আপোনালোকে গটাৰী লিখিব। যি কৰিব বিচাৰে আপোনালোকে পিছফালে থকা গ শাখাত আপোনালোকে চাব পাৰে। ইয়াৰ পাছত আছে আপোনালোকৰ ঘোষণা, ডিক্লাৰেশ্যন। এই ঘোষণাত আপোনালোকে মই শ্ৰীমতী, কাৰণ মোৰ নামটো লিখিছিলোঁ, গতিকে মোৰ নামটো আপোনালোকে ইয়াতে শ্ৰীমতী অমুক, স্বামী বা পিতৃ যদি বিয়া হৈছে দেন স্বামীৰ নাম লিখিব, আৰু যদি বিয়া হোৱা নাই পিতৃৰ নাম লিখিব। ইয়াৰ দ্বাৰা ঘোষণা কৰিছোঁ যে ওপৰৰ প্ৰদান কৰা তথ্যসমূহ মোৰ জ্ঞান আৰু বিশ্বাস অনুসৰি সত্য। গতিকে আপোনালোকে ইয়াতে তাৰপাছত আছে প্ৰথমতে আছে অসমীয়াত, দেন ইংলিছত আছে। আপোনালোকে অসমীয়াতো লিখিব পাৰে, নহ'লে ইংলিছতো লিখিব পাৰে। গতিকে তাত একো ধৰা বন্ধা নিয়ম নাই। দুয়োটাতে লিখিব নালাগে, এটাত লিখিলেও হৈ যাব। আপোনালোকে অসমীয়াত লিখিব পাৰে, আৰু ইংলিছত লিখিলে ইংলিছতে লিখিব পাৰে। গতিকে মই ইয়াতে নিজৰ ডিক্লাৰেশ্যনটো দিছোঁ। এনেকৈ লিখিছোঁ। ধৰি লওক যি হয় মোৰ তেনেকৈ লিখি পেলাই ইয়াতে চাওক আপোনালোকে মই ঘোষণা কৰিছোঁ যে চৰকাৰৰ পৰা লাভ কৰা পুঁজি মই দাখিল কৰা ব্যৱসায়িক পৰিকল্পনা অনুসৰি ব্যৱহাৰ কৰিম, আৰু মই ঘোষণা কৰিছোঁ যে ওপৰৰ যিকোনো তথ্য ভুল প্ৰমাণিত হ'লে চৰকাৰৰ পৰা লাভ কৰা পুঁজি ঘূৰাই দিয়াৰ বাবে মই দায়বদ্ধ হৈ থাকিম। গতিকে আপোনালোকে যিখিনি পূৰণ কৰে সেইখিনি একদম সত্য আৰু শুদ্ধ দিব। তাৰপাছত ইয়াতে আপোনালোকে তাৰিখ লিখিব। ধৰি লওক আজিৰ তাৰিখটো মই দিছোঁ ইয়াতে আজি তাৰিখ দিছোঁ, আৰু প্লেচটো মই এনেকৈ লিখি দিছোঁ ক'ত আপোনালোকে চাইনটো কৰিছে। তাৰপাছত ইয়াতে আছে আবেদনকাৰী স্বাক্ষৰ। ইয়াতে আপোনালোকে এনেকৈ আবেদনকাৰী স্বাক্ষৰ কৰি দিব। ঠিক আছে। তাৰপাছত ইয়াতে আপোনালোকে সেই নামটো আপোনাৰ যাৰ কাৰণে কৰিছে সেইটো আপোনালোকে এনেকৈ নামটো লিখি দিব, তেখেতৰ নামটো এনেকৈ লিখি দিব, আৰু ওপৰত তেখেতে চাইন কৰিব জানিলে চাইন কৰিব, আৰু যদি চাইন কৰিব নাজানে তেনে ইয়াতে আঙুলিৰ ছাপ দিব। তাৰপাছত আপোনাৰ এইখিনি হৈ গ'ল। তাৰপাছত আছে আপোনালোকৰ
সংকল্প 1 আৰু সংকল্প 2 এইটো সংকল্প 1 আৰু সংকল্প 2টো আপোনালোকে এবাৰ ইয়াতে অসমীয়াত দেখিছে আৰু তাৰ পাছত এই সেম বস্তুটো আপোনালোকৰ ইয়াতে ইংলিছত দিয়া আছে এতিয়া কথা হ'ল কি কিছুমানে কি কৰিব এই দুফালে লিখিব লাগে নেকি সুধিব গতিকে আপোনালোকে কি কৰিব অসমীয়াত যদি আপোনালোকে সাইন কৰিব বিচাৰিছে দেন অসমীয়াতে কৰক আৰু যদি ইংলিছত আপোনালোকে সাইন কৰিব বিচাৰিছে দেন ইংলিছত কৰক কিন্তু চাৰিওফালে কৰিব ইংলিছতো আৰু অসমীয়াতো কৰিব দৰকাৰ নাই এটাত মানে এটা ভাষাত কৰিলে হ'ল অসমীয়াত কৰিলে অসমীয়াতে কৰিব ইংলিছত কৰিলে ইংলিছতে কৰিব ইয়াতে আপোনালোকে সংকল্প 1 আৰু সংকল্প 2 বহুতৰ কোৱেশ্চন যে মোৰ এইখিনি তথ্যমতে হেনেকুৱা ধৰণৰ নহ'ব পাৰে গতিকে মই নকৰিলে হ'ব নেকি সকলো কৰিব লাগিব ধৰিলে ইয়াত লিখা আছে ইয়াৰ দ্বাৰা মই ধৰিলক মই মোৰ ধৰিলক নামটো লিখিছো ইয়াতে মোৰ নামটো লিখিছো মোৰ পিতা বা স্বামী যদি মোৰ পিতাৰ নামটো মই এনেকৈ লিখিছো তাৰ পাছত কি কৰিছো বয়স এনেকৈ লিখিছো মই মোৰ তাৰ পাছত ড্যাশ আত্মসহায়ক গোটৰ এগৰাকী মোৰ আত্মসহায়ক গোটটোৰ নামটো এনেকৈ মই লিখি দিম ধৰি লওক আত্মসহায়ক গোটটোৰ নামটো লিখি দিছো এগৰাকী সদস্য আৰু মোৰ MIS কোডটো এনেকৈ MIS কোডটো তেওঁ লিখি দিব এনেকৈ তাৰপিছত মই দৃঢ়তাৰে শুদ্ধ অন্তৰে ঘোষণা কৰোঁ যে মই এগৰাকী কন্যা সন্তানৰ মাতৃ সেয়ে মই কন্যা সন্তান শিক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে অৱগত মোৰ কন্যা ইতিমধ্যে অংগনবাড়ী কেন্দ্ৰত নামভৰ্তি কৰোৱা হৈছে আৰু তাৰ শিক্ষাৰ প্ৰতি মই যত্ন ল'ম বা অথবা বয়স হোৱা নাই বা যাৰ বয়স হোৱা নাই 3 বছৰ হ'লে মই তেওঁক মানে শিক্ষা দিম বা এনেকুৱা ভৱিষ্যতে মোৰ কন্যা সন্তান জন্ম হ'লে যদি আপোনাৰ কন্যা সন্তানৰ মাতৃ তেতিয়াহ'লে আপুনি তাইক বিদ্যালয়ত নামভৰ্তি কৰাব আৰু যদি এতিয়ালৈকে বয়স হোৱা নাই দেন 3 বছৰ হ'লে মই কৰাম আৰু মই যদি বিয়া হোৱা নাই বা মোৰ বাচ্চা হোৱা নাই দেন মোৰ যদি যেতিয়া কন্যা সন্তান জন্ম হ'ব তাইক মই বিদ্যালয়ত নামভৰ্তি কৰাম সেইটো হৈছে এইটো সংকল্প 1ৰ গতিকে যদি বাচ্চা আছে থাকিলেও আপোনালোকে কৰিব লাগিব নাথাকিলেও আপোনালোকে ইয়াতে সাইন কৰিবই লাগিব মানে আপোনালোকে এনেকৈ সাইন কৰিবই লাগিব তাৰ পাছত আছে আপোনালোকৰ 2 নম্বৰ সংকল্প 2 নম্বৰ সংকল্প হৈছে মোৰ নামটো লিখিব ধৰি লওক যেনেকৈ মই নামটো লিখিছো এনেকৈ নামটো নিজৰ নামটো লিখিব তাৰ পাছত এনেকৈ তাৰ পাছত লিখিলো মই তাৰ পাছত পিতা বা স্বামীৰ নামটো এনেকৈ লিখিব বয়স যিমান বয়স আৰু যোনটো আত্মসহায়ক গোটৰ তেওঁ সদস্য হয় আৰু MIS কোডটো তেওঁ লিখি দিব তাৰ পৰা ইয়াতে লিখা আছে যে যদি মানে যিগৰাকী মানে সদস্য হয় তেওঁ যদি সাধাৰণ শ্ৰেণী বা অন্যান্য পিছপৰা শ্ৰেণী অন্তৰ্গত মহিলা হয় তেতিয়াহ'লে তেওঁ কি কৰিব মই মোৰ সন্তান সংখ্যা 3টাতকৈ বৃদ্ধি হ'ব যদি তেওঁৰ তেখেতৰ 2টা বাচ্চা আছে তেতিয়াহ'লে 2টা সন্তান আছে তেতিয়াহ'লে 3টালৈ তেওঁ যাব নিদিয়ে যদি 3টালৈ তেওঁলোক যাব নিদিয়ে আৰু যদি তেওঁ 3টা বাচ্চা অলৰেডি হৈ গৈছে তেতিয়াহ'লে তেওঁলোকে আৰু তাতকৈ বাঢ়িব নিদিয়ে এইটো কথা ইয়াতে মানে লিখা আছে আৰু বা যদি অনুসূচিত জাতি বা অনুসূচিত জনজাতি বা মটক মৰাণ সম্প্ৰদায়ৰ বা জনগোষ্ঠীৰ সদস্য হয় তেতিয়াহ'লে তেওঁলোকে যদি তেওঁলোকৰ 3টা বাচ্চা আছে তেতিয়াহ'লে 4টা হ'ব নিদিয়ে আৰু যদি 4টা আছে তাতকৈ আৰু বাচ্চা হ'ব নিদিয়ে মানে সেইটো সংকল্প ইয়াতে লোৱা আছে আৰু যদি আপোনালোকৰ কোনোবাৰ যদি বিয়া হোৱা নাই তেতিয়াহ'লে কি কৰিব তেওঁলোকক কি কোৱা হৈছে যে তেওঁলোকে যাতে 2টা বাচ্চাতকৈ বেছি বাচ্চালৈকে সন্তানলৈকে তেওঁলোক যাতে নাযায় সেইটো কথাই ইয়াতে সংকল্প লোৱা হৈছে গতিকে মই মোৰ উপস্থিত আবেদনকাৰীয়ে ড্যাশ তাৰিখে সত্য ঘটনা ঘোষণা কৰি স্বাক্ষৰ দিলে সাক্ষী ইয়াতে সাক্ষীগৰাকীৰ মানে আপোনালোকে সাইন ল'ব সাক্ষী তেওঁলোকৰ আত্মসহায়ক গোটৰ হ'ব পাৰে তাৰ পাছত আপোনালোকৰ ভিও হ'ব পাৰে CLF হ'ব পাৰে যিকোনো হ'ব পাৰে আপোনালোকৰ গতিকে তেওঁ সাক্ষী ইয়াতে নামটো লিখিব আবেদনকাৰীয়ে ড্যাশ তাৰিখে তাৰিখটো লিখিব ইয়াতে আৰু ইয়াতে সাক্ষীৰ স্বাক্ষৰ এটা দিব ঠিক আছে তাৰ পাছত ইয়াতে আবেদনকাৰীৰ স্বাক্ষৰ ইয়াতে আৰু এটা সাইন কৰিব ফাৰ্ষ্ট ইয়াতে এটা সাইন কৰিব আৰু এটা সেকেন্ড ইয়াতে এটা এনেকৈ তেওঁ সাইন কৰিব ঠিক আছে যদি অসমীয়াত সাইন কৰিছে অসমীয়াতে সাইন কৰিব আৰু যদি অসমীয়াত সাইন নকৰে তেতিয়াহ'লে এইফালে ইংলিছত তেওঁলোকে সাইন কৰিব পাৰিছে আপোনালোকে কি কৰিব ইয়াতে চাব পাৰে অমৃত বৃক্ষ আন্দোলনৰ অংশৰূপে ৰোপণ কৰা পুলিকেইটাৰ ফটো ইয়াতে এই মানে ঘৰটোত হোৱাকৈ মানে আপোনালোকে সাইজটো মিলাকৈ ঘৰটো যাতে বাহিৰত নাযায় এনেকৈ এই ঘৰটোত হোৱাকৈ আপোনালোকৰ যি অমৃত বৃক্ষ যি গছ ৰোপণ কৰিছিলে সেই গছ ৰোপণৰ 2টা
ফটো ইয়াতে ধুই পেলাই আপোনালোকে সেই গছডালৰ কাষত আপোনালোকে উঠাকে ফটো দুটা আপোনাৰ গোটৰ যোনযোৰ ড্ৰেছ আছে ড্ৰেছ কোডটো পিন্ধি পেলাই আপোনালোকে এটা ফটো দুটা ফটো ধুই আনি পেলাই ইয়াতে লগাই দিব তাৰপাছত আপোনালোকৰ আৰু ইয়াতে বিশেষ কৰিব লগা নাই ইয়াতে আৰু এটাই বস্তু কৰিব লগা আছে সেইটো হৈছে আপোনালোকৰ এই গ অংশটো আপোনালোকে যোনটো আপোনালোকে বাছনি ইয়াৰ পৰা ইয়াতে চাব পাৰে ইয়াতে আপোনাৰ বিজনেছ কি বিজনেছ আপোনালোকে কৰিব পাৰে এইখনৰ আণ্ডাৰত কি বিজনেছ কৰিলে আপোনালোকে পইচা পাব পাৰে সেয়াৰ ওপৰত লিখা আছে সব বহুত লিখা আছে ইয়াতে গতিকে আমি কি কৰিছিলোঁ গোটাৰী ছাগলী পালন কৰি লিখিছিলোঁ গতিকে ছাগলী পালনত তেনেকৈ টিক চিন এটা দি দিব বা ইয়াতেও আপোনালোকে দিব পাৰে গোটাৰী আমি গোটাৰী লিখিছিলোঁ আগতে ইয়াতে টিক চিন দিব য'ত মানে আপোনালোকে কৰিব বিচাৰে তাত এটা টিক চিন দি পেলাই এইখন আপোনালোকৰ ইয়াৰ পাছত আপোনালোকে কি কৰিব লাগিব এখন বিজনেছ প্লেন এই গোটাৰীৰ ওপৰত বিজনেছ প্লেন এখন দিব লাগিব সেই বিজনেছ প্লেন আপোনালোকৰ মোৰ চেনেলত অলৰেডি আপলোডেড আছে গতিকে আপোনালোকে যদি সেইখনো চাব বিচাৰিছে কিবা গাইড ল'ব বিচাৰিছে ইয়াৰ পৰা আপোনালোকে বহুত কেইটা মই আপলোড কৰি থৈ দিছে তাৰ পৰা আপোনালোকে চাব পাৰে যদি আপোনালোকক এইখন ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে এইখন আপোনালোকে চাব পাৰে আৰু ইয়াতে এটা ফটোগ্ৰাফ পাছপোৰ্ট ফটো ইয়াতে লগাই দিব ঠিক আছে পাছপোৰ্ট ফটো এটা